ওম শান্তি আজি যিসকলৰ জন্মদিন 4 তাৰিখ হয় 4-13 বা 22 তাৰিখ হয় সেইসকলৰ আজি এই বছৰটো কেনে যাব এই বছৰটোৱে তেওঁলোকক কেনে ধৰণৰ ফল দিব এই বিষয়ে আজি কথা পাতিম গতিকে 4 যিসকলৰ 4 তাৰিখ যিকোনো মাহৰ 13 তাৰিখ 22 তাৰিখ বা 31 তাৰিখে জন্মগ্ৰহণ কৰিছে সেইসকলৰ এই বৰ্ষটো কেনে যাব তাৰ বিষয়ে কথা পাতিম সৰ্বপ্ৰথমে কওঁ যে এই বৰ্ষটোত 2025 বৰ্ষটোৱে আপোনাৰ বাবে এই বৰ্ষটোত অকণমান চিন্তাজনক অলপমান চিন্তাজনক আছে এফালৰ পৰা চিন্তাজনক আছে কথাটো হৈছে যে চাওক একদম মই সাধাৰণভাৱে বুজাইছো ৰাহু আপোনাক যোনে ৰুল কৰে সেইজনৰ নাম হৈছে ৰাহু বুলি আমি খুব শুনি থাকো ন সততে আৰু এই বৰ্ষটো হৈছে মংগলৰ মংগল আৰু ৰাহু এটা আনটোৰ এন্টি নাম্বাৰ বুলি গণ্য কৰা হয় এন্টি মানে শত্ৰু নাম্বাৰ বুলি গণ্য কৰা হয় দেই এইখিনিতে মই কৈ থওঁ আপোনাৰ এই বৰ্ষটোত অলপ আপোনাৰ উত্থান পতন হোৱাৰ সম্ভাৱনা আছে কিন্তু চিন্তা নকৰিব শেষৰলৈকে চাব শেষৰ ফালে মই সমাধান দিম আপুনি ৰাতিপুৱা কি সংকল্প ল'ব লাগিব 369 ফৰ্মুলাত আপুনি কি সংকল্প লিখিব লাগিব পৰম পিতা পৰমাত্মাক ঈশ্বৰ আল্লাহ গড ভগৱানক কেনেকৈ আপুনি কানেক্ট হ'ব লাগিব সকলো সমাধান আছে দেই মানুহৰ জীৱনত বেয়া সময় আহে ইমান ডাঙৰ কথা নহয় কিন্তু আমি যদি সাৱধান হৈ যাওঁ যে এই বৰ্ষটো মোৰ বাবে অকমান ইফাল সিফাল হোৱাৰ সম্ভাৱনা আছে যদি আপুনি এতিয়া সতৰ্ক হৈ যায় তেতিয়া কি হ'ব ভাল হ'ব নহয় জানো আমি হাজাৰ শত্ৰুকো মিত্ৰ কৰি ল'ব পাৰো হিমান কেপাসিটি অন্তত মানুহৰ ভিতৰতে আছে আপোনাৰ ভিতৰতে আছে চিন্তিত নহব গতিকে আপুনি যদি যিকোনো মাহৰ 2 তাৰিখ যিকোনো মাহৰ আপুনি যদি মানে 4 তাৰিখ 22 তাৰিখ 31 তাৰিখ বা 13 তাৰিখে জন্মগ্ৰহণ কৰিছে তেন্তে আপোনাৰ বাবে এই বৰ্ষটোত অলপ চুৰ পুলিচ হোৱাৰ সম্ভাৱনা আছে চাওক মই এটা সৰু উদাহৰণ দিওঁ চুৰ পুলিচ মানে কি উদাহৰণস্বৰূপে আপুনি কিবা এটা কাম খুব মনে মনে কৰি আছে আপোনাৰ পৰিয়ালক একটা সৰু উদাহৰণ দিওঁ সকলোৰ ক্ষেত্ৰত কিন্তু প্ৰযোজ্য নহব পাৰে মই কৈ থকা কথাবিলাক 80% বা 50%হে মিলিব পাৰে 50% নিমিলিব পাৰে কিয় জানেনে তাত বহুত হিচাপ নিকাচ থাকে যিখন লছো গ্ৰিড বনাবলগীয়া হয় তাৰ হিচাপে আমি চাবলগীয়া হয় কাৰণ আপোনাৰ এটাই নাম্বাৰ আপোনাৰ ভাগ্যক ডিফাইন নকৰে আপোনাৰ আন এটা নাম্বাৰ থাকে ভাইস কেপ্টেইন নাম্বাৰ সেইটো উলিয়াবলগীয়া হয় সেইটো বিষয়ে মই ইয়াৰ পিছত কম ডেফিনেটলি দেই কিন্তু মই সততে জানি ল'ব বিচাৰিছো যেহেতু আপোনাক ৰুল কৰি থকা নাম্বাৰটোৱে হৈছে আপোনাৰ জন্ম তাৰিখটোৱে আমাৰ জীৱনত 60% বা 70% আমাক প্ৰভাৱিত কৰি থাকে গতিকে চুৰ পুলিচ মানে কি আপুনি যাৰ সংখ্যা 4 তেওঁলোকে কিন্তু অকমান কথাটো শুনিব যদি আপুনি পৰিয়ালক পিছ দি পেলাই বা পৰিয়ালক আপুনি নজনোৱাকে যদি মনে কিবা কৰি আছে যেটো আপুনি পৰিয়ালে নাজানে একেবাৰে দেই সেইটো ক্ষেত্ৰত অকমান সাৱধান হৈ যাওক কিয় মংগলে এবাৰ আপোনাৰ জীৱনলৈ পুলিচ হৈ আহিব সেনাপতি হৈ আহিব গতিকে আপুনি যিমানে যি সিক্ৰেট কাম নকৰক কিয় মংগলে কিন্তু আপোনাক এক্সপোজ কৰি দিব দেই সাৱধান হ'ব যাতে আপুনি যদি কিবা কাম কৰি আছে বিশেষকৈ নিজৰ পৰিয়ালত দেই নিজৰ পেছাগত যি আপোনাৰ অফিস ব্যৱসায় ইত্যাদিত কোনো ধৰণৰ এনেকুৱা কাম নকৰিব যদি কৰি আছে আজিয়ে প্ৰায় বন্ধ কৰি দিয়ক নকৰিব যেটো আপোনাৰ পৰিয়ালে নাজানে বা আপুনি মনে কৰি আছে সিক্ৰেটলি কৰি আছে ভাল কাম হলে তো বহুত ভালেই কথা তাতে এক্সপোজ হলে ভাল কথা যদি কেনেবাকে বেয়া কাম কৰি আছে কাৰোবাক ঠগুৱা কাৰোবাক প্ৰবঞ্চনা কৰা কাৰোবাক বিশ্বাসঘাতক কৰা ইত্যাদি ধৰণৰ যদি আপুনি কাম কৰি আছে ইমান দিনে সেইটো কিন্তু আপুনি এবাৰ এক্সপোজ হৈ যোৱাৰ 100% সম্ভাৱনা আছে কাৰণ মংগলে এবাৰ খুদাই নেৰে যোন এন্টি নাম্বাৰ মংগলে কোন খুদাই নেৰিব তেওঁক এক্সপোজ কৰি হেৰিব গতিকে আপুনি সাৱধান হৈ যাব দেই দ্বিতীয়তে যাৰ 4 সংখ্যাৰ মানুহ যাৰ 22 তাৰিখে জন্ম হৈছে
31 তাৰিখে জন্ম হৈছে, 13 তাৰিখে জন্ম হৈছে, 4 তাৰিখে জন্ম হৈছে, অকণমান কাজিয়া পেচাল বা যুক্তি তৰ্কৰ পৰা নিজক আঁতৰাই ৰাখিব দেই। আপুনি অনুভৱ কৰিব যেতিয়াৰ পৰা 2025 বৰ্ষ আৰম্ভ হৈছে আপোনাৰ হয়তো টিঙিচকৈ খং বাঢ়িছে, নহয়তো আপোনাৰ খুব যুক্তি তৰ্ক বাঢ়িছে। পৰিয়ালৰ মাজতে আপোনালোকে চাবচোন যাৰ 4 সংখ্যা আছে তেওঁলোকৰ অকণমান যুক্তি তৰ্কটো বাঢ়িব, খং বাঢ়িব। আৰু সেইবাবে যুক্তি তৰ্ক কাজিয়া পেচালৰ পৰা আপুনি নিজকে কিন্তু আঁতৰাই ৰাখক। য'ত যুক্তি তৰ্ক হৈছে আপুনি আঁতৰি দিব দেই। তাৰ মই সংকল্প ক'ম, আপুনি কি সংকল্প ল'ব লাগে সেই সময়ত মই পিছৰ ফালে ক'ম। তাৰ পৰা আপুনি আঁতৰি দিব। আপুনি দেখিছে ক'ৰবাত গেডাৰিং হৈছে, কাৰোবাৰ মাজত কাজিয়া লাগিছে, আপুনি ভাঙিবলৈ নাযাব। কেতিয়াবা আমি উপকাৰ সাধিব গৈ পেলাই নিজৰ বিপদ মাতি নিবলগীয়া হয়, হয়নে বাৰু? নাযাব দেই, আপুনি আঁতৰি দিব। কাৰণ যাৰ গাত কোপটো পৰিবলগীয়া থাকে সেইটো তাৰ গাত নপৰি আপোনাৰ গাত পৰাৰ সম্ভাৱনা আছে দেই। গতিকে আপুনি তাৰ পৰা আঁতৰি দিব। চতুৰ্থতে, পৰিয়ালত যদি দেখিছে আপোনাৰ লগত কাৰোবাৰ যুদ্ধ আৰম্ভ হৈ গৈছে, হয় আপোনাৰ পত্নীৰ লগত আপোনাৰ খুব টুটু মেমে চলিছে, সন্তানৰ লগত আপোনাৰ খুব মানে ভাল চলা নাই, আপুনি জানি ল'ব নাই মই নিজকে ঠিক কৰাটো এতিয়া মোৰ দায়িত্ব, এনেকৈ ভাবি ল'ব দেই। নিজকে বচাব লাগিব, ইয়াত লিখা আছে নিজক বচাব লাগিব দেই। আপুনি সোমাই নপৰিব, আপুনি বাচি যাব। কিন্তু এফালৰ পৰা আপোনাৰ কেৰিয়াৰ, আপোনাৰ ব্যৱসায়, গ্ৰ'থ, মানি, ৱেল্থ বহুত ভাল, প্ৰচুৰ হ'ব। যদি আপুনি কেৰিয়াৰত আছে, যিকোনো চাকৰি বাকৰি আপুনি কৰি আছে, আপোনাৰ পদোন্নতিৰো যোগ আছে, কিন্তু খুব ভাল হ'ব আপোনাৰ কেৰিয়াৰ। কাৰণ আপুনি এজন কৰ্মপটু লোক, আপুনি সদায় ব্ৰেইনৰে কাম কৰে। আপোনাৰ কৰ্মত কোনো ইম'শ্যনে ব্যাঘাত জন্মাবই নোৱাৰে, কোনো ইম'শ্যন আহি আপোনাৰ কামটোক বেয়া কৰিব নোৱাৰে। আপুনি তেনেকুৱা এজন ব্যক্তি, আপুনি পাংচুৱেল, আপুনি নিজৰ ডিচিপ্লিন, নিজৰ কৰ্মৰ ক্ষেত্ৰত সাংঘাতিক চিৰিয়াছ মানুহ আপুনি, হয়নে নহয় ক'বচোন? চিৰিয়াছ। গতিকে আপুনি এটা নিজৰ ষ্টাইলত জীয়াই থাকে, আপোনাৰ নিজৰ কৰ্ম কৰাৰ এটা নিজৰ ষ্টাইল আছে, স্পীড আছে, ভাল আছে। আপুনি কামত খুব ভাল মানুহ এজন, যিকোনো কামতে আপুনি বহুত ভাল মানুহ এজন। গতিকে আপোনাৰ কেৰিয়াৰ গ্ৰ'থ খুব ভাল হ'ব, মানি বহুত আহিব পাৰে, পইচা পাতিৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নাই, কোনো ধৰণৰ ডিষ্টাৰ্বেঞ্চ নাই, অবষ্টেকলছ নাই। আপোনাৰ কেৰিয়াৰত ভাল গ্ৰ'থ দেখাই আছে, খুব ভাল, সেইফালৰ পৰা ভাল দেই, খুব ভাল। এই বৰ্ষতে আপুনি ডাক্তৰৰ ওচৰলৈ বাৰে বাৰে যাবলগীয়া হ'ব পাৰে দেই। ডাক্তৰৰ ওচৰলৈ আপুনি যাবলগীয়া হ'ব পাৰে। কিহৰ কাৰণে কওকচোন? যিহেতু আপোনাৰ মানে এইবাৰ অকণমান আপোনাৰ মেণ্টেল ইমবেলেঞ্চ আছে। চাওক, মেণ্টেল ইমবেলেঞ্চ আহিব পাৰে, লনলিনেছ মানে অকলশৰীয়া, ডিপ্ৰেশ্যন, ষ্ট্ৰেছ, এংজাইটি, এই 4টা বিষয়ৰ পৰা আপোনাৰ কিন্তু অকণমান বাচি থকাৰ সময় আছে। তাৰ কিন্তু মই সমাধান আছে, চিন্তা কৰিব নালাগে, সমাধান আছে। মই সমাধান পিছত আপোনাক ক'ম। গতিকে আপোনাৰ এই বৰ্ষটোত অকণমান কিন্তু ষ্ট্ৰেছ আছে। ষ্ট্ৰেছ হ'বই, কিয় কওকচোন? আপুনি গম পালে আপুনি কিবা এটা কাম কৰি আছে, মংগলে আপোনাক সেই কামটো হোৱাত বাধা দিব পাৰে, আপুনি ষ্ট্ৰেছ আহিবই আহিব, হয়নে? আপুনি ছাপ'জ কিবা এটা বহুত ডাঙৰ প্লেনিং কৰিছিল, কাইলৈ মই কিবা এটা ক'ম, উদাহৰণস্বৰূপে আপুনি কাইলৈ কিবা এটা বহুত ডাঙৰ কাম কৰিম বুলি ওলাই গৈছিল, নহ'লগৈ, 20% হ'ল, আপোনাৰ খং উঠিব, এই মোৰ দিনডালে বেয়া গ'ল এনেকৈ, হয়নে? ইমান কষ্ট কৰিলোঁ। গতিকে ইয়াতে লিখা আছে যে আপোনাৰ ৱেষ্টেজ অফ টাইম, তাৰমানে আপোনাৰ টাইম এনেই বৰবাদ হ'ব দেই। তাৰমানে আপুনি ধৰক কিবা এটা কামৰ কাৰণে গৈছিল, একদম পূৰা এক্সাইটেড হৈ গৈছে, উত্তেজিত হৈ কামটো কৰিবলৈ গৈ দেখিলে এনি টাইম হ'ব আপোনাৰ পাছ হ'ল, 20% কামটো হ'ল, 100% নহ'ল, তেনেকুৱা ধৰণৰ আপোনাৰ হ'ব পাৰে দেই। চাব, অকণমান অকলশৰীয়া অনুভৱ কৰিব আপুনি এই বৰ্ষটোত। কিয় অকলশৰীয়া অনুভৱ কৰিব? যিহেতু মংগলে আপোনাৰ ওপৰত ভাৰী প্ৰভাৱ পেলাব। গতিকে আপোনাক ক'ৰবাত নহয় ক'ৰবাত আপুনি যেন অকলশৰীয়া, আপোনাৰ যেন কোনো আপোনাৰ এনেকুৱা অনুভৱ হ'ব পাৰে, মানে চব থাকিও দেখোন মোৰ কোনো নাই, এই ভাৱটো আপোনাৰ আহিব পাৰে। চব আছে দেখোন মোৰ, কিন্তু কিবা নাই। সম্বন্ধৰ ক্ষেত্ৰত যেন আপুনি এনেকুৱা ভাবিব পাৰে যে এই সম্বন্ধবিলাক থাকি নথকাৰ দৰে দেখোন, এনেকুৱা ধৰণৰ আহিব পাৰে দেই। এইবিলাক যিকোনো ধৰণৰ চিন্তা আহিব পাৰে আপোনাৰ মনলৈ। অকণমান ডিপ্ৰেশ্যনৰ বলি হোৱাৰ সম্ভাৱনা আছে। সকলোৰে কিন্তু সমাধান আছে, নিশ্চিন্ত থাকক, ঠিক হ'ব দেই। গতিকে ডিপ্ৰেশ্যন, এংজাইটি, ষ্ট্ৰেছ আৰু লনলিনেছ, অকলশৰীয়াবোধ, ডিপ্ৰেশ্যন, মানসিক অৱসাদ, চিন্তা, বেছি চিন্তা, টেনশ্যন, ষ্ট্ৰেছ, এংজাইটি, খিংখিঙীয়া, যিকোনো কথাতে খং চং উঠাৰ, এইখিনি কিন্তু আপোনাৰ দেখা গৈছে। অস্থিৰতা, বিশেষকৈ অস্থিৰতা, মেণ্টেল ইমবেলেঞ্চ। সেইবাবে আপুনি ডাক্তৰৰ ওচৰত বাৰে বাৰে যাবলগীয়া সম্ভাৱনা হ'ব পাৰে। কিয়নো আজিকালি সকলো বেমাৰ হৈছে চাইক'ছ'মাটিক। যদি আপুনি চাইক'লজিকেলি অ'কে নাথাকে, আপোনাৰ কিন্তু বডিত বেমাৰ আজাৰ দেখা দিয়ে সাংঘাতিক সম্ভাৱনা থাকিব। আকৌ এইখিনিতে কওঁ, ভাল খবৰ আছে যে আপোনাৰ বিজনেছ, চাকৰি, কেৰিয়াৰ গ্ৰ'থত খুব ভাল দেই। তাত কোনো ধৰণৰ অবষ্টেকলছ নাই। আপুনি এজন হাৰ্ডৱৰ্কিং ব্যক্তি, কৈছোঁ নহয়। আপুনি নিজৰ প্ৰফেশ্যন, নিজৰ যদি ব্যৱসায় আছে, আপোনাৰ যদি নিজৰ প্ৰফেশ্যন, আপুনি যদি চাকৰি বাকৰি কৰে, আপুনি সেইটোক এনিহাও কিন্তু ভালকৈ কৰিবলৈ খুব চেষ্টা কৰে। সেইবাবে আপোনাৰ জীৱনত কেতিয়াও ডিম'শ্যন নাথাকে, আপোনাৰ প্ৰমোশ্যনহি প্ৰমোশ্যন থাকে দেই। সেইবাবে আপুনি এজন হাৰ্ডৱৰ্কিং ব্যক্তি।
আপোনাৰ নিজৰ এটা ষ্টাইল আছে, আপুনি সেই ষ্টাইলত কাম কৰে। কোনোবা যদি মাজত আহে আপুনি বেয়া পায়, আপোনাৰ কামত কোনোবাই ব্যাঘাত জন্মালে বহুত বেছি দিগদাৰ হোৱাৰ সম্ভাৱনা থাকে তাৰ। এইখিনিতে এটা ডাঙৰ প্ৰেডিকশ্যন কওঁ, যদি আপোনালোকৰ অকণমান সচেতন থাকিব লাগিব যে এটা মাইনৰ ইনজিউৰি এক্সিডেণ্টৰ অকণমান কিন্তু ভয় আছে এই বৰ্ষটোত। সেইবাবে মই কওঁ যে যদি পাৰে আপুনি এই বৰ্ষটোত বিশেষকৈ আপুনি নিজে গাড়ী নচলাব, আপোনাৰ চালকজনৰ দ্বাৰা বা কাৰোবাৰ সহায় লৈ আপুনি যাব চেষ্টা কৰিব, লং জাৰ্ণি নকৰিব নিজে গাড়ী চলাই। দ্বিতীয়তে আপুনি ট্ৰেভেল হওক বা এনেকুৱা ঠাইত নাযাব য'ত পুলিচ পিছলি পৰা সম্ভাৱনা আছে, বা এনেকুৱা ঠাইত নাযাব য'ত আপুনি গেডাৰিং আছে থকা খুন্দা চুন্দা খোৱাৰ সম্ভাৱনা থাকে। ৰাস্তা ক্ৰছ কৰোঁতে সাৱধান হ'ব। তাৰোপৰি আপুনি নিজৰ কিন্তু গোটেই শস্ত্ৰ ইন্দ্ৰিয় কিন্তু খুলি ৰাখিব যলৈকে যায় দেই। অকণমান এটা এক্সিডেণ্ট হোৱাৰ আপোনাৰ সম্ভাৱনা আছে, হয়তো স্কুটাৰ চলাই আছে হঠাতে শ্লিপ হৈ যাব পাৰে। দুচকীয়া বাহন চলোৱাৰ পৰা আপুনি বিৰত থাকক, ইমানেই কম, বিৰত থাকক নালাগে। দুচকীয়া বাহন কম চলাব, চাৰিচকীয়াত গ'লেও আপুনি কিন্তু ড্ৰাইভাৰ দি যাব। নিজৰ যদি গাড়ী থাকে সকলোৰে পৰাপক্ষত আপুনি চালক লৈ যাব। যদি আপোনাৰ ৱাইফ আছে বা ল'ৰা আছে বা কোনোবা ড্ৰাইভাৰ আছে তেনেকুৱা আপুনি হেল্প ল'ব দেই। গতিকে এইটো বৰ্ষ কিন্তু অকণমান আপোনাৰ এক্সিডেণ্টেল অকণমান চিমটমছ দেখা গৈছে দেই। এনেকুৱা নহয় যে সকলোৰে হ'ব, 20% হ'ব পাৰে, 80% নহ'ব পাৰে। কেইটামান সাৱধান বাণী দিওঁ, কথা কওঁতে সাৱধান। এই বৰ্ষত আপুনি ক'ব কিবা এটা, অন্যই বুজিব কিবা এটা দেই। আপোনাৰ ইণ্টেনশ্যন ভাল হ'ব পাৰে, আপুনি কাৰোবাক কিবা এটা ক'বলৈ যাব, বুজিব কিবা এটা উল্টাই, তাতে বাট বিতণ্ডা খকা খুন্দা আৰ্গুমেণ্ট সৃষ্টি হোৱাৰ সম্ভাৱনা আছে দেই। মই ক্লিয়াৰকৈ কৈ দিছোঁ কথাখিনি, নহ'বও পাৰে, আপোনালোকৰ নিমিলিবও পাৰে। গতিকে সকলোৰে ক্ষেত্ৰত নিমিলিবও পাৰে দেই। গতিকে সাৱধান। ইয়াত লিখাই আছে আপুনি ক'ব কিবা এটা, অন্যই বুজিব কিবা এটা, আৰু তাতে আৰ্গুমেণ্ট হোৱাৰ সম্ভাৱনা আছে। বাচিব দেই, নিজকে বচাব। এই বৰ্ষটোত আপুনি কিন্তু কি কৰিব লাগিব জানেনে? প্ৰডাক্টিভ কামত ব্যৱহাৰ কৰিব লাগিব। প্ৰডাক্টিভ যি কাম কৰিব আপুনি চিন্তন কৰিব যে ঠিক আছে মই যাম, মোৰ কামটো মোৰ কাৰণে প্ৰডাক্টিভ হ'বনে নহয়। কেছ ষ্টাডি নকৰাকৈ নাযাব। কেছ ষ্টাডি বুলি যে কয়, তাৰমানে কেছ ষ্টাডিত মানে আগতে অকণ অধ্যয়ন কৰি ল'ব। ছাপ'জ আপুনি ক'বলৈ যাব ওলাইছে, তাৰ বিষয়ত অকণমান হিষ্ট্ৰী জানি ল'ব, এনেই গুচি নাযাব। আপোনাৰ টাইমটো ৱেষ্ট হোৱাৰ সম্ভাৱনা দেখা গৈছে দেই। গতিকে যিকোনো বস্তু কৰিবলৈ যোৱাৰ আগত তাৰ বিষয়ে অকণমান জানি লওক, ভালকৈ হিষ্ট্ৰীটো জানি লওক। আপুনি এনেকুৱা এজন ব্যক্তি, আপুনি জীৱনত মনে মনে বহু কাম কৰি থাকে। গতিকে এই বৰ্ষটোত আপুনি মনে মনে কৰা কামবিলাক অলপ বন্ধ কৰিব লাগিব, নহ'লে আপোনাক নাইনে এক্সপ'জ কৰি দিব দেই। ইয়াত সম্ভাৱনাত বহুত বেছি প্ৰবল হৈ গৈছে। সেনাপতি, মংগলৰ কাম হৈছে সেনাপতি, কাকো সোধাই নেৰে দেই। গতিকে আপোনাৰ সেইবাবে আপুনি খুব বেছি নিজকে, এইটো শুনিবলৈ বেয়া, আপুনি নিজে খুব বেছি সচেতন থাকিবলগীয়া হয়। সেই গম পাই যাব নেকি বা এনেকুৱা নেকি, এনেকুৱা ধৰণৰ। গতিকে ইয়াত লিখা আছে যে মনে মনে বহু কাম কৰে, তাৰ পৰা আপুনি বিৰত থাকক। এই বছৰটো আপুনি কোনোবা মেণ্টৰ, কোনোবা স্পিৰিচুৱেল গুৰু, বা আপোনাৰ যদি খুব ভাল ৱেল উইচাৰ কোনোবা আছে, বা স্বামী স্ত্ৰী স্বামী, মাক দেউতাক ইত্যাদি ধৰণৰ ভাল ৱেল উইচাৰ যি আপোনাৰ শুভাকাংক্ষী, তেওঁ সুধিহে যিকোনো কিন্তু সিদ্ধান্ত ল'ব আৰু কৰ্ম কৰিব। নুসুধাকেতো নকৰিব, কিয় জানে? ৱেষ্টেজ হোৱাৰ সম্ভাৱনা। যদি আপুনি নুসুধাকৈ কৰে সেইটো কিন্তু আপোনাৰ ভেনিছ হৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি এজন ইণ্টেলিজেণ্ট ব্যক্তি, কোনো সন্দেহ নাই, অতি ইণ্টেলিজেণ্ট, অতি ইণ্টেলেকচুৱেল। আৰু ইয়াতে কেইটামান কথা আৰু আছে। এইবাৰ আপোনাৰ আনপ্লেন ট্ৰেভেল হ'ব পাৰে। আনপ্লেন, আপুনি ভাবাই নাই, কাইলৈ এনেকুৱা একো প্লেনিঙে কৰা নাই, হঠাৎ হ'ব পাৰে। হঠাৎ ট্ৰেভেল আপোনাৰ বহুত বেছি আছে বাবেই, সেইবাবে আপুনি যাওঁতে সাৱধান হৈ যাব। বাৰে বাৰে কম, আৰ্গুমেণ্টৰ পৰা বাচিব। কিবা কথাত আপোনাৰ অফিচতে হওক, ব্যৱসায়তে হওক, ঘৰতে হওক, কিবা কথাত আপোনাৰ খং উঠি যাব পাৰে। আপোনাৰ সিদ্ধান্তটো নমনাৰ বাবে সিহঁতৰ খং উঠি যাব পাৰে, কিবা হ'ব পাৰে। বাচিব দেই, আপুনি শান্ত হৈ যাব। এই বছৰটো পইচা পাতিৰ ফালৰ পৰা, কেৰিয়াৰ গ্ৰ'থ, বিজনেছৰ ফালৰ পৰা খুব ভাল, খুব আপুনি ইনকাম কৰিব পাৰিব। গতিকে এইখিনি হৈছে আপোনাৰ প্ৰেডিকশ্যন। গতিকে নিউ চেপ্টাৰ, আপোনাৰ জীৱনত এটা নতুন চেপ্টাৰ আৰম্ভণি হোৱাৰ এটা সাংঘাতিক সময় পৰিছে। চাওক নতুন চেপ্টাৰ কেনেকুৱা হ'ব পাৰে। নতুন চেপ্টাৰ এনেকুৱা হ'ব পাৰে, ধৰক আপুনি কিবা নতুন জ্ঞান আহৰণ কৰিছে, ছাডেনলি আপুনি ধৰক এজন প্ৰেক্টিকেল ব্যক্তি, আপুনি খুব বেছি যিটো নাস্তিক বুলি কোৱা যায়,
বহু ক্ষেত্ৰত নাস্তিক শব্দটো যে বহুতে ব্যৱহাৰ কৰে যে ঈশ্বৰ নামানে বা অলপ প্ৰেক্টিকেল এনেকুৱা ধৰণৰ বৰ বেছি ডিপ বস্তুবিলাক মানিবলৈ বেয়া পায় ওপৰে ওপৰে যিটো দেখিছে ডেট ইজ অ'কে ফৰ এক্সাম্পল আপুনি এনেকুৱা এজন ব্যক্তি মন্দিৰত গৈ আপুনি প্ৰণাম কৰিছে দুটামান দক্ষিণা দিছে সেইটোৱে আপুনি চব বুলি ভাবি আছে ডেট ইজ নট ৰাইট ডিপ নলেজ স্পিৰিচুৱেলিটি কি আধ্যাত্ম কি আধ্যাত্মৰ যোগেদি কি পাব পাৰি তেনেকুৱা এটা চেপ্টাৰ যদি আপুনি নিজৰ লগত যদি আপুনি যোগ দিয়ে মই এইটো ক'ব বিচাৰিছোঁ আপুনি যদি স্পিৰিচুৱেল হ'বলৈ আৰম্ভ কৰে মেডিটেশ্যন কৰিবই লাগিব আপুনি এই বৰ্ষত আপোনাৰ এটাই চলিউশ্যন হৈছে মেডিটেশ্যন যদি আপুনি নিউ চেপ্টাৰটো নিজৰ লগত যদি আপুনি সাঙুৰ খুৱাই লয় আপোনাৰ জীৱন বহুত বেছি এবাৰ জীৱন আপোনাৰ পাল্টি যাব মংগলে আপোনাক সহায় কৰিব দেই মংগলে তেনে ব্যক্তিক সদায় সহায় কৰে যিয়ে পৰমপিতা পৰমাত্মাৰ লগত একাত্ম হৈ থাকে একত্ৰিত হৈ থাকে গতিকে তেওঁক বহুত মংগলে সহায় কৰিব গতিকে এই বৰ্ষটোত আৰু কিছুমান কথা এটা দেখাইছে সিদ্ধান্ত অকলে নল'ব আকৌ কৈছোঁ যিকোনো সিদ্ধান্ত আপুনি ল'ব পাৰে অকলে নল'ব দেই আপোনাৰ ৱেল উইচাৰক সুধি ল'ব মেণ্টৰক সুধি ল'ব স্পিৰিচুৱেল গুৰুক সুধি ল'ব এজন জ্ঞানী ব্যক্তিক সুধি ল'ব আপুনি যি ভাবিব সেয়া সত্য এইবাৰ নহ'বও পাৰে যি ভাবিব সত্য নহ'ব পাৰে যি কাম নহয় যি ভাবিব বহু কথা আপুনি ভাবি আছে সেয়া কিন্তু সত্য নহ'ব পাৰে যে এইবাৰ আপুনি প্ৰমাণ পাব গতিকে এইখিনি হ'ল আপোনাৰ 2025 বৰ্ষৰ প্ৰেডিকশ্যন বাৰে বাৰে লিখা আছে যে খং আৰু আৰ্গুমেণ্ট ত্যাগ কৰক এভইড কৰক দেই গতিকে কৰক বুলি ক'লেতো কৰিব নোৱাৰি নহয় জানো সমাধান লাগিব গতিকে মই আপোনাক সমাধান শেষৰ ফালে দিম ইয়াতে মই আপোনাক কৈ ল'ব বিচাৰিছোঁ আপোনাৰ আৰু কিছুমান নম্বৰৰ পৰা আপুনি অকণমান সাৱধান হোৱাটো উচিত সেইটো হৈছে আপুনি মংগলটো অকণমান আপোনাৰ এণ্টি নাম্বাৰ আপোনাৰ আৰু 3টা এণ্টি নাম্বাৰ আছে যাৰ লগত আপোনাৰ অপিনিয়নৰ মতভেদ হ'ব যাৰ কাৰুকাৰ্য আপোনাৰ ভাল নালাগিব যাৰ লগত আপোনাৰ বৰ বেছি মেটচ নহ'ব সেইটো হৈছে 2 সংখ্যাৰ যাৰ জন্ম 2 20 এনেকুৱা 29 এনেকুৱা ধৰণৰ আৰু 4 আপুনি 4 সংখ্যাৰ মানুহ কিন্তু 4 সংখ্যাৰ মানুহৰ লগতে আপোনাৰ কিন্তু অলপ নিমিলিব পাৰে দেই সেইটো আপোনাৰ এণ্টি নাম্বাৰ দেখাই আছে গতিকে নিজে আপুনি 4 সংখ্যাৰ মানুহৰ লগত কিন্তু আপোনাৰ নপতিব কিয় কওকচোন দুইজন ছেম এগ্ৰেশ্যনত থাকিলে কেতিয়াও নপতে নহয় জানো এজন শান্ত হ'লে এজন এনেকুৱা হ'ব লাগে বুলি যে সদায় যে কয় এজন উগ্ৰ হ'লে এজন শান্ত হ'ব লাগে তেনেকুৱা ধৰণৰ মানে ফ্ৰেণ্ডশ্বিপটো টিকি থাকে আপোনাৰ 8 সংখ্যাৰ মানুহৰ লগত যাৰ জন্ম তাৰিখ 17 8 26 তেনেকুৱা লগত আপোনাৰ অকণমান কিন্তু নপতিব তেওঁলোকক লৈ আপোনাৰ সদায় কিন্তু অলপ কমপ্লেইন থাকিব আপোনাৰ অতি ফ্ৰেণ্ডলি নাম্বাৰ যাৰ পৰা আপুনি জীৱনত এটা ভাল দিশাৰ দশা পাব ভাল এডভাইচ পাব ভাল এটা সঁহাৰি পাব যাক আপুনি সদায় লগত লৈ থাকিব লাগে যাৰ এটা উপদেশ আপুনি লোৱাটো উচিত বুলি ভাবোঁ সেইটো হৈছে আপোনাৰ 7 সংখ্যা যাৰ জন্ম 25 16 আৰু 7 তাৰিখে 1 সংখ্যা যাৰ জন্ম 1 10 28 ইত্যাদি 5 সংখ্যাৰ মানুহ যাৰ 5 14 এনেকুৱা ধৰণৰ যি 6 সংখ্যাৰ মানুহ আৰু যি 4 সংখ্যাৰ মানুহ 4 সংখ্যাৰ মানুহৰ পৰাও কিন্তু আপুনি কিছু 4 সংখ্যা আপোনাৰ কিন্তু এণ্টিত আছে কিছু কিন্তু 4টো আছে কি হয় আপোনাৰ লগত এই 4 সংখ্যাটো বেলেঞ্চটো চাব দে এনেকুৱা হ'ব 4 সংখ্যাটো কোনোবা ক্ষেত্ৰত কোনোবাটো 4 লগত আপোনাৰ খুব শত্ৰুতা থাকিব কিন্তু কোনোবাটো 4 লগত আপোনাৰ বন্ধুত্বও থাকিব সেইটো এটা তেনেকুৱা ধৰণৰ আপোনাৰ এটা কম্বিনেশ্যন দেখাই আছে কিন্তু ইয়াতে দেই গতিকে এই দুইটা নাম্বাৰ এটাত শত্ৰুটো ৰাখিছে এটাত কিন্তু মিত্ৰটো ৰাখিছে আৰু আপুনি 3 নম্বৰ ব্যক্তিৰ লগত আপোনাৰ নৰ্মেল সম্বন্ধ থাকিব নিউট্ৰেল সম্বন্ধ থাকিব বেয়াও নহয় ভালো নহয় গতিকে তেওঁৰ পৰামৰ্শ আপুনি ল'ব পাৰে নিশ্চয়কৈ ল'ব পাৰে তেওঁ আপোনাক ক্ষতি নকৰে আপুনি যেতিয়া যিকোনো কৰ্ম কৰিম বুলি ভাবে কৰবালৈ যাম বুলি ভাবিছে কিবা কিনিম বুলি ভাবিছে কিবা নাম্বাৰৰ কথা আহি পৰে 7 1 5 6 4 3 4টো এভয়েড কৰিব 7 1 5 6 3 এইকেইটা আপুনি কিন্তু নাম্বাৰৰ দিহে কিন্তু কাম কৰিবলৈ চেষ্টা কৰিব দেই এইকেইটা কিন্তু আপুনি ৰাখে সাপোজ আপুনি কিবা এটা টাৰ্গেট ফিক্স কৰিছে 70000 কৰক 7 লাখ কৰক 1 কোটি কৰক 1 লাখ কৰক 5 কোটি 5 লাখ কৰক 6 কোটি 6 লাখ কৰক এনেকুৱা ধৰণৰ ভুলতো কিন্তু 2 লাখ 9 লাখ 4 লাখ 8 লাখ এনেকুৱা নকৰিব দেই গতিকে চেষ্টা কৰিব এইকেইটা আপুনি কৰিবলৈ চেষ্টা কৰিব
আৰু যদি ঘৰত আছে ঘৰত ধৰক আপুনি কিবা এটা পাতিম বুলি ভাবিছে ঘৰত ভাল কৰ্ম এটা তিথি চিঠি মিলাটো বাৰু বেলেগ কথা হয় এনে যদি ডেট ল'ম বুলি ভাবে 7-1-5-6 7-1-5-6 আপুনি ল'ব পাৰে আপুনি জীৱনত লাইফ টাইম সাপোৰ্ট পাব 7-1-5-6 পৰা লাইফ টাইম আপুনি সাপোৰ্ট পাব আপোনাৰ সকলো কৰ্মতে আপোনাৰ সহযোগিতা দিব আৰু এই সংখ্যাৰ মানুহৰ লগত যদি আপোনাৰ সাপোজ এইখিনিতে কৈ থওঁ সাপোজ যদি আপোনাৰ ধৰ্মপত্নী বা আপোনাৰ স্বামী 7 সংখ্যাৰ হয় 25 তাৰিখে 16 তাৰিখে 7 তাৰিখে জন্মগ্ৰহণ কৰিছে 1 সংখ্যাৰ হয় 10 হয়নে 28 ইত্যাদি জন্মগ্ৰহণ 5-6 তেতিয়াহ'লে আপোনাৰ জীৱনটো খুব ভাল হ'ব সুখৰ হ'ব আন্ডাৰষ্টেণ্ডিং খুব ভাল থাকিব আৰু বেলেন্সৰ জীৱন এটা হ'ব ভাল হ'ব দেই গতিকে ৰাহুক কোৱা হয় যে এটা এগ্ৰেছিভ নাম্বাৰ যি অনবৰতে এগ্ৰেছনত থাকে কাম দেই ৰাহুই বহুত কাম কৰিব পাৰে এলাহ নহয় কেতিয়াও এলাহ ভাৱ নাহে তেওঁলোকৰ খুব কাম কৰিব পাৰে মগজ প্ৰেক্টিকেল মগজৰে কাম কৰিব পাৰে গতিকে এইখিনি হৈছে তাৰমানে আপোনাৰ প্ৰেডিকশ্যন মই এইখিনিতে আৰু অকণ দেখিলোঁ কিবা এটা যে বেছি ব্যস্ততা বাঢ়িব যিকোনো কামত এতিয়া বেছি ব্যস্ততা বঢ়াৰ কাৰণে আপোনাৰ কি হ'ব বেছি ব্যস্ততা ভাইব্ৰেশ্যনটো দেখা গৈছে ইয়াতে সেইবাবে আপোনাৰ কিন্তু অকণমান ফিজিকেলি কিন্তু আপুনি অকণমান নিজকে বেলেঞ্চ ৰাখিব লাগিব গতিকে কাম কৰক আপুনি 9 to 7 কাম কৰক তাৰপিছত আপুনি কিন্তু নিজৰ অকণমান এক্সাৰচাইজ মেডিটেশ্যন ইত্যাদি কৰক গতিকে এইখিনি হৈ গ'ল আপোনাৰ এই বছৰৰ প্ৰেডিকশ্যন অকণমান চিন্তনীয় বিষয় হৈছে যে আপোনাক অকণমান ডিপ্ৰেশ্যন ষ্ট্ৰেছ এংজাইটি আপোনাক অকণমান টাচ কৰিব পাৰে দ্বিতীয়তে অকণমান এক্সিডেণ্টেল বা মাইনৰ ইঞ্জুৰি আপুনি মুখামুখি হোৱাৰ সম্ভাৱনা আছে চেষ্টা কৰিব যাতে ৰাতিপুৱা মেডিটেশ্যন নকৰাকৈ এতিয়া মই আপোনাক সমাধান দিম কি সংকল্প আপুনি ল'ব লাগে আৰু কেনেকৈ আপুনি মেডিটেশ্যন কৰিব লাগে দেই গতিকে এইখিনি খুব ইম্পৰ্টেণ্ট আপুনি কিন্তু কৰিব আৰু যদি কিবা আছে মই অকণমান চাই দিছোঁ ৰখিছোঁ গতিকে এই বৰ্ষটোত আপুনি অকণমান পুৰ এডজাষ্টমেণ্ট দেখাই গৈছে পুৰ এডজাষ্টমেণ্ট মানে কি জানে আপুনি এডজাষ্ট কৰিবলৈ অকণমান টান পাব অকণমান এডজাষ্ট কৰিব আপুনি টান পায় যে মই যিটো হেৰিকো মই এডজাষ্ট নকৰোঁ তাৰমানে যিহেতু আপোনাৰ ওচৰত মান শান টকা পইচা সকলো থাকে আপুনি এডজাষ্ট কৰিব অকণমান টান পায় সেইবাবে এই বৰ্ষটোত বেছি দেখা দিব আৰু কম্প্ৰমাইজ কৰিবলৈ বেয়া পায় এইটো ক্ষেত্ৰত অকণমান আপুনি নিজকে এৰিব লাগিব ক্ষমাশীল হ'ব লাগিব দয়াশীল হ'ব লাগিব বিশাল অন্তৰৰ অধিকাৰী হ'ব লাগিব দেই তাৰ বাদে আপোনাৰ কোনো ধৰণৰ আৰু নেগেটিভ দেখা নাই এইখিনি আছে আপোনাৰ মোটামুটি খুব চেষ্টা কৰিব যাতে বৰ্ষটোক আপুনি ৰাতিপুৱা শুদ্ধ মেডিটেশ্যন সংকল্প 369 ফৰ্মুলা এটা দিম সেই ফৰ্মুলাটো অনুসৰি আপুনি নিজৰ যিবিলাক আমি এফাৰ্ম কৰিব লাগে দিনটোৰ কাৰণে মেনিফেষ্টেশ্যনৰ ওপৰত আপুনি কাম কৰিব লাগিব মেনিফেষ্টেশ্যন মানে কি জানেনে আমি যেটো নকৰোঁ বুলি ৰাতিপুৱা মই প্ৰতিজ্ঞা কৰিম সেইটো মই দিনটো নকৰোঁ সেই স্থিতিত অটল থকাটোই হৈছে মেনিফেষ্টেশ্যন আমি কৰিম তেনেকৈ দেই আৰু এটা হৈ গ'ল যে মেডিটেশ্যন কৰিলে কি হ'ব আপোনাৰ মাইণ্ড এণ্ড ইণ্টেলেক্ট দুটা বেলেঞ্চত থাকিব ইয়াত দেখা গৈছে যে আপোনাৰ মাইণ্ড আৰু ইণ্টেলেক্ট এইবাৰ অকণমান শ্বেক হোৱাৰ সম্ভাৱনা আছে শ্বেক মানে কি অলপ ইমবেলেঞ্চ হৈ যাব মনে কিবা কয় বুদ্ধিয়ে কিবা ক'ব এনেকুৱা ধৰণৰ আপোনাৰ প্ৰব্লেম এটা দেখাই থাকিব গতিকে দুইটাকে আমি বেলেঞ্চত আনিব লাগিব তাৰমানে মনক বেছি অগ্ৰাধিকাৰ নিদিব মই আকৌ কওঁ মনক বেছি অগ্ৰাধিকাৰ নিদিব থাৰ্ড আই আমাৰ যি থাৰ্ড আই আত্মা ষষ্ঠ ইন্দ্ৰিয়ক আমি সুধি পেলাই যিকোনো কৰ্ম কৰাটো উচিত তাৰপিছত আপুনি সেইটো বস্তু মনৰে কৰিবলৈ আপুনি তৎপৰ হ'ব লাগিব এই বছৰটো মই এটা সমাধানৰ ক্ষেত্ৰত দেখা গৈছে আপোনাৰ সাবকনসিয়াস মাইণ্ডসেটটো এক্টিভেট কৰিব লাগিব সেইটোৱে ক'লোৱে মাত্ৰ মন বুদ্ধি যদি আপুনি ইমবেলেন্স থাকে আপুনি কিন্তু কৰ্ম কৰিবলৈ অসুবিধা পাব বহুত কাম কৰিব বহুত সাকসেস আহিব আপুনি সন্তুষ্ট নহ'ব ডিসস্যাটিসফেকশন আপোনাৰ জীৱনত এই বছৰ থাকিবই ক'ব নোৱাৰো কেনেকুৱা ধৰণৰ এটা ডিসস্যাটিসফেকশন কিবা এটা অস্থিৰতা মানসিক অস্থিৰতা অসন্তুষ্টতা থাকিব কিন্তু দেই সেইবাবে আপুনি কিন্তু সাবকনসিয়াস মাইণ্ডসেটটো এক্টিভেট কৰিব লাগিব সাবকনসিয়াস মানে অবচেতন মনটোক আপুনি এক্টিভেট কৰিব লাগিব এক্টিভেট মানে সক্ৰিয় কৰিব লাগিব কেনেকৈ কৰিব লাগিব অনলি ওৱান ৱে মেডিটেশ্যন দেই এতিয়া লিখক আপুনি সংকল্পখিনি লিখিব যিসকলে শুনি আছে কপি কলম ল'ব লৈ পেলাই আপোনালোকে সংকল্পখিনি লিখক ৰাতিপুৱা শুই উঠি 3বাৰ প্ৰথমতে মেডিটেশ্যন কৰিব মেডিটেশ্যন কেনেকৈ কৰিব লাগে মোৰ ইউটিউবত ক্লিপ দি থোৱা আছে নিজকে পইণ্ট অফ লাইট বুলি জানি পৰম পিতা পৰমাত্মাৰ লগত কানেকশ্যন হ'ব লাগিব আৰু খুব ভালকৈ শিকিবলৈ হ'লে আপোনাৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ ৰাজযোগৰ প্ৰশিক্ষণটো আপুনি অনতিপলমে লৈ লওক আপুনি মেডিটেশ্যন কৰি উঠাৰ পিছত
ৰঙা চিয়াহী কলমৰ দি এনেকুৱা ৰঙা চিয়াহী কলমেদি আপুনি 3 বাৰ লিখিব দুপৰীয়া আপুনি অফিচত থাকক ঘৰত থাকক য'তে নাথাকক যিমান ব্যস্ততা নাথাকক দুপৰীয়া আপুনি 6 বাৰ লিখিব ৰাতি 9 বাৰ লিখিব ৰাতি কিন্তু মেডিটেশ্যন কৰি উঠি পিছত অফিচৰ পৰা আহিল মেডিটেশ্যন কৰিলে তাৰপিছত আপুনি 9 বাৰ লিখিব দেই ভাল হ'ব চিন্তা নকৰিব ভাল হ'ব প্ৰথমটো লিখিব মই বহুত ভাগ্যশালী I am very lucky মই বহুত ভাগ্যশালী আত্মা I am very lucky soul লিখিব দেই দ্বিতীয়তে লিখিব I believe myself মই নিজে নিজক বহুত বিশ্বাস কৰোঁ মই নিজক নিজে বহুত বিশ্বাস কৰোঁ আৰু সকলোৱে মোক বহুত বিশ্বাস কৰে I am transparent লিখিব দেই তৃতীয়তে লিখিব মই পৰম সহযোগী আত্মা মোক সকলোৱে সহযোগ কৰে আৰু ময়ো সকলোকে অন্তঃকৰণৰে সহযোগ কৰোঁ চতুৰ্থতে লিখিব মোক সকলোৱে বহুত বেছি ভাল পায় মোৰ কৰ্মস্থানত মোৰ ব্যৱসায় বাণিজ্যৰ স্থানত মোৰ ঘৰখনত মোৰ সোসাইটিত সকলোৱে মোক অন্তঃকৰণৰে বহুত বেছি ভাল পায় আৰু ময়ো সকলোকে কোনো স্বাৰ্থ নোহোৱাকৈ সকলোকে মই ইকুৱেলি ভাল পাওঁ পঞ্চমত লিখিব যে মই শান্ত আৰু শান্ত মই মানসিক আৱেগিক আৰু শাৰীৰিকভাৱে 100% সুস্থ সবল আৰু শক্তিশালী মই জ্ঞানী আত্মা মোৰ মন বুদ্ধি শান্ত শীতল স্থিৰ জ্ঞানী আৰু শক্তিশালী আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব মোৰ প্ৰতিটো কৰ্ম একুৰেট হ'ব পাৰফেক্ট হ'ব প্ৰতিটো কৰ্ম প্ৰতিজনক মই শান্তিপূৰ্বকভাৱে ব্যৱহাৰ কৰিম তেওঁলোকৰ প্ৰতিটো কথা মই অন্তঃকৰণৰে শুনিম তাৰ পিছত মই শান্তিপূৰ্বকভাৱে প্ৰতিটো সমস্যাই হওক বা পৰিস্থিতি হওক মই হেণ্ডেল কৰিম শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনমসিদ্ধ অধিকাৰ শান্তি মোৰ ব্যক্তিত্ব শান্তি মোৰ স্বভাৱ সংস্কাৰ মই শান্ত শীতল আৰু স্থিৰ মই শান্তিৰ সাগৰ জ্ঞানৰ সাগৰ শক্তিৰ সাগৰ পৰম পিতা পৰমাত্মাৰ সন্তান হওঁ এনেকৈ লিখিব আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব আজিৰ দিনটো মই পৰম পিতা পৰমাত্মাৰ ছত্ৰ ছায়াত পৰম পিতা পৰমাত্মা মানে ঈশ্বৰ আল্লাহ গড ভগৱানৰ ছত্ৰ ছায়াত মই সকলো বিপদৰ পৰা মুক্ত ৰোগ মুক্ত চিন্তা মুক্ত দুখ মুক্ত সমস্যা মুক্ত হৈ থাকিম আজি মোৰ কোনো ধৰণৰ বিপদ আপদ নাই মই সকলো নিগেটিভ শক্তি সকলো নিগেটিভিটিৰ পৰা মই আজি মুক্ত হৈ আছো আজীৱন থাকিম মংগল প্লেনেট মোৰ পৰম বন্ধু মাৰ্চ ইজ মাই বেষ্ট ফ্ৰেণ্ড মাৰ্চক আপুনি কল্পনা কৰিব আকাশ মাৰ্গত এটা ৰঙা প্লেনেট হিচাপে ক'ব হে মাৰ্চ তুমি মোৰ পৰম বন্ধু তুমি মোৰ পৰম বন্ধু তুমি মোৰ পৰম বন্ধু তুমি মোক প্ৰতিটো কামত সহযোগ কৰিবা তুমি মোক প্ৰতিটো কামত আজি সহযোগ কৰিবা এনেধৰণৰে আপুনি সংকল্প লওক ৰঙা চিয়াহী দিলি ৰাতিপুৱা 3 বাৰ লিখিব এইখিনি কথা দুপৰীয়া 6 বাৰ লিখিব ৰাতি 9 বাৰ লিখিব কণ্টিনিউ লিখিব মিছ নকৰিব 21 ডেজৰ পিছত আকৌ দুদিনমান গেপ দি আকৌ আৰম্ভ কৰিব 2025 বৰ্ষটোত আপুনি লিখিয়ে থাকিব লাগিব দেই ভাল হ'ব মেডিটেশ্যন কৰক আৰু কেইটামান আপোনাৰ সৰু হেৰি আছে যে আপুনি যেতিয়া সাপোজ আপোনাৰ কিবা দান দক্ষিণা দিবলৈ মন গৈছে আপুনি দান দক্ষিণা দিও বেয়া নোপোৱা ব্যক্তি নহয় আপুনি দান কৰি ভাল পায় কিন্তু দান কৰোঁতে সাৱধান হ'ব মই একটা সৰু এটা উদাহৰণ দিওঁ দেই সাপোজ আপুনি কোনোবা এজন মন্দিৰলৈ গ'ল গৈ আপুনি পূজাৰীক দান দি দিলে চাওক আমাৰ কেনেকৈ বিকৰ্ম বনে মই আপোনাক বুজাব বিচাৰিছোঁ যদি পূজাৰীজন সকলো পূজাৰী বহুত ভাল মই আংশিকৰ কথাই কৈছোঁ দুই এজনৰ মাজত এনেকুৱা থাকিব পাৰে যোনে মদ্যপান কৰে মাছ মাংস সেৱন কৰে বা তেওঁৰ নামতহে পূজাটোক পেছা হিচাপে লৈ আছে তেওঁ কিন্তু কৰ্মখিনি খুব বেয়া কৰ্ম কৰে বেকৰ্ম কৰে তেনেকুৱা পূজাৰীৰ হাতত আপুনি টকা পইচা নিদিব কিয় জানেনে তেওঁ কৰা কৰ্মৰ দ্বাৰা আপোনাৰ বিকৰ্ম বনিব পাৰে আৰু বেয়া হৈ যাব পাৰে সেইবাবে আপুনি যদি কিবা দান দক্ষিণা দিব পাৰে এই বৰ্ষটোত বিশেষভাৱে আপুনি আশীৰ্বাদ মানে ইনকাম কৰাৰ বছৰ প্ৰথমটো হৈ গৈছে নিজে নিজক সদায় আশীৰ্বাদ দিয়ক মই শ্ৰেষ্ঠ মই কৰ্মশ্ৰেষ্ঠ মোৰ সকলো শ্ৰেষ্ঠ মই যেনেকৈ মই বহুত ভাল মই শক্তিশালী মই জ্ঞানী মই শান্ত মই কল্যাণকাৰী মই পবিত্ৰ মই সুস্থ সবল মই নিৰোগী মই অভাৱমুক্ত মই নিৰোগী মই নিৰ্বিকাৰী নিৰ্বিঘ্ন বিঘ্ন বিনাশক এনেকৈ নিজকটো আশীৰ্বাদ দিয়ক ৰাতিপুৱা তাৰোপৰি ক'ৰবাত যদি ভাবিছে
যে আপোনাৰ এই বৰ্ষটোত যেতিয়াই বাৰ্থডে আছে বাৰ্থডে দিনাখন আপুনি অনাথ আশ্ৰমলৈ যাওক অনাথ আশ্ৰমলৈ গৈ পেলাই আপুনি যিসকল আইতা থাকে বা বৃদ্ধা থাকে তেখেতসকলক এসাঁজ সুন্দৰভাৱে নিজৰ হাতৰি ৰান্ধি খুৱাওক যদি পাৰে খানাটো আপুনি ভেজিটেৰিয়ান ফুড দিব মানে নিৰামিষ আহাৰ যেন আপুনি খুৱাই তাৰ প্ৰতি লক্ষ্য ৰাখিব তাত এখন সুন্দৰকৈ গৈ পেলাই অলপ মেডিটেশ্যন কৰক তাত সকলোৰে সৈতে অকণমান জ্ঞানৰ চৰ্চা কৰক চাব আপোনাৰ বছৰটো বহুত ভাল যাব ৰাতিপুৱা যেতিয়া আপুনি ট্ৰেভেলিং কৰিবৰ কাৰণে লং জাৰ্ণিৰ কাৰণে গাড়ীত বহিব পৰম পিতা পৰমাত্মাক স্মৰণ কৰি বহিব ভগৱানক স্মৰণ কৰিহে যেন আপুনি বহে গতিকে এইখিনি হৈ গ'ল আপোনাৰ বছৰটোৰ থুলমূল কথা চাওক মই বৰ আকৌ কৈ থ'ম থুলমূলকৈ নতুন জ্ঞানলৈ আহিছোঁ গতিকে এইখিনি কথা সকলোৰে লগত নিমিলিবও পাৰে কিন্তু 80% যদি মিলে বা 70% যদি আপোনালোক মিলিছে কাইণ্ডলি আপুনি কমেণ্ট বক্সত লিখিব যে মিলিছে বুলি মই উৎসাহ পাম কাইলৈ নম্বৰ 5 যাৰ জন্ম 14 তাৰিখ 5 তাৰিখ 23 তাৰিখ সেই সকলৰ প্ৰেডিকশ্যন লৈ কাইলৈ মই একে সময়তে আপোনালোকক মই ভিডিঅ' আপলোড কৰিম আচ্ছা ওম শান্তি থেংক ইউ